बे मेलाव बाहागो लाफैनाय जोंनि बिपिएफ हान्जानिनो गासै दैदेनगिरि नोंथांमोन आरोबाव बामोनगाव प्राइमारिनिनो गुबुन गुबुन गामिनिफ्राय बाहागो लाफैनाय मानगोनां आइ आफा बिदा फंबाय बिब' बिनानाव आरो समाज कर्मी गार्जियन नोंथांमोन गिबि गिबियावनो आङो बिपिएफ हान्जानि जानानै नोंथांमोन गासैखौबो आंनि गोसो गोरबोनि अननाय मोजां मोननाय आरो सिबिनायखौ बावहरग्रोबाय। थारैनो सुद्धदा होनोब्लाथ' बयबो मिथिगौ बामोनगावनिनो मानसिखा। सुद्धदाया बामोनगावनिनो मानसि न'आ बै आगोलाव नङा होमबा? आं मिथिगौ सुद्धदामोननि बयनिख्रुइ देरसिन बिदा नामा मा नामलाय? सन्तोष दा होन प्रेम दा होन आङो बिसोरनि बहुद उन्दै खिन्थु आंथ' बिसोरजों गुलि गुलि आन्दलन खालामफाग्रा मानसिफोरा सन्तोष दा प्रेम दा बे बामोनगाव सोरथो गुरग्लियोमोन आंखौ सिनायनाय नङा आं उन्दै मानसि थेवबाबो आं बिसोरजों समान समान आन्दलनाव दंफाखायोलै एकदम दंथारो। ओमफ्राय बेलाय बैनि थिजेनाबो सिबाया बोरैबाबा थैलांबायसैलै बेबो दंफायोमोनलै ओमफ्राय जोंना बे मा नाम बेहाय दंफायोमोन बे हाख्लाबा हनै मा नाम होनोमोनलाय बादा बेफोर फुरानाथारसो जायो। बे मादैमोनाबो सिनाया जाबाय जोंखौ दा जोङो दिनै फैयाखै जानो हागौ खिन्थु आन्दलनखौथ' मोनसे समाव जों बेफोराव थानानैनो खालामबोजोबदोंना। बेफोर ओनसोलाव माबायदि अबस्थामोन बर' भाषाखौ बुजिखायो एफा एफा नङा? आङो बर'नि मैं बড় ভাষাত কিছুমান এই লোকেলি কিছুমান কথাটো কৈ ল'ম যেহেতু শুদ্ধদা এই অঞ্চলৰে আছে। শুদ্ধদা এই অঞ্চলৰে আছে। শুদ্ধদা মানে যেতিয়ানেকি বাহিৰত পঢ়ি পেলাই যেনিবা গুৱাহাটীত থাকি পেলাই খাৰগুলিত থাকি পেলাই যেতিয়া চাকৰি কৰিছিল এই সময়ৰ পৰা সি আন্দোলনত জড়িত। ময়ো জড়িত। ময়ো গুৱাহাটীত আছিলোঁ বহুত বছৰ। গুৱাহাটীত থাকি ময়ো আন্দোলন কৰিছিলোঁ। এই সময়তে উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত শুদ্ধদাই বহুত ওতঃপ্ৰোত জড়িত আৰু বহুত সহায় কৰিছে। তো ইয়াৰ পৰাই আমি জানো যেনক এটা সময়ত সি আমাৰ বড়ো আন্দোলনৰ জড়িত হোৱাৰ কাৰণে চাকৰিটো ভালকৈ সময় দিব পৰা নাই। লাষ্টত চাকৰিটো এৰি দিলে। যেনক চেক্ৰিফাইচ কৰিছে। আমি আজি একটা সুবিধা পাইছে শুদ্ধদাক এটা পৰ্যায়ত পলিটিকেল ৰাজনৈতিকভাৱে এটা স্কোপ দিবৰ কাৰণে আমি আজি সুবিধা পাইছে। সেইকাৰণে আমি এইবাৰ ইলেকশ্যনত শুদ্ধ বসুমতাৰী ডাঙৰীয়াকে কেণ্ডিডেট দিছোঁ মই আৰু ই উপযুক্ত আৰু জিকিব বিৰাট আৰামত জিকিব কেনেকৈ देरहागोन माबायदि आं खोन्थानि अंकआ मिलायना मिलाया अंकथ' मिलेना निमिले आपनालोके सब सिडली बाई इलेक्शन এই সিডলি সমষ্টিত আমাৰ বিটিসি সমষ্টিটো সিডলি এসেম্বলি সমষ্টিত আমাৰ বিটিসি সমষ্টিটো ফাৰ্স্টটা বিটিসি সমষ্টি পৰিছে। একটাটো হল 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং নিচিমা কাজলগাঁও সালাখাটি ফাৰ্স্টটা সমষ্টি লৈ পেলাই সিডলি সমষ্টি সিডলি এসেম্বলি সমষ্টি ফার্স্টটা বিটিসি সমষ্টি লৈ পেলাই দেই जोंनावथ' हारसा बुजिजोबखायोना मा बुजिया होमबालाय माथो मोनसेयावनो जाबाय बर'नि बुंलायनांला नङा होमबा फार्स्टटा বিটিসি সমষ্টি লৈ পেলাই একটা সিডলি বিধানসভা সমষ্টি এতিয়া চাওক হয় আমি 14 নম্বৰ চিৰাঙত অলপ ভোটত হাৰিছোঁ फेरेंगा লগত আমি হাৰিছোঁ তাকো फेरेंगा এই 14 নম্বৰ চিৰাংটো फेरेंगा আছে। নেক্সটত আহিল 13 নম্বৰ চিৰাং 13 নম্বৰ চিৰাঙত বিপিএফে জিকিছে মানুহ পলাইছে হয় কিন্তু বিপিএফ দলৰ পাব্লিকে পলোৱা নাই বিপিএফ হৈ পেলাই আছে হয় না বিপিএফ হৈ পেলাই আছে সাवरायग्रा যাব পাৰে সেই ব্যক্তিগত কিবা সুবিধা পাই পেলাই কৈছে যা
কি সুবিধা পাইছে পোৱা নাই আপোনাৰ কথা কিন্তু পাব্লিকক আপুনি লৈ যাব পৰা নাই যিসকল পাব্লিক সাপোৰ্টাৰ আছে সবে আজিলৈকেও আছে এইটো সমষ্টি আমাৰ 13 নম্বৰ চিৰাংটো আমাৰ হৈ গ'ল এতিয়া নেক্সটত নিচিমা আহিল নিচিমাত আমাৰ বিপিএফ দলৰে এমচিএলএ আছে জেমছ বসুমতাৰী নিচিমাটো আমিয়ে জিকিছে ইয়াৰ পিছত কাজলগাঁও আহিল কাজলগাঁৱত আমাৰ এমচিএলএ আছে পানীৰাম ব্ৰহ্ম ইও জিকিছে আমাৰে এমচিএলএ নেক্সটত আহিল চালাকাটি সমষ্টিত আমি জিকিছে আমাৰ এমচিএলএ আছে দেৰাচাঁদ বসুমতাৰী পাঁচটা সমষ্টিৰ ভিতৰত আমাৰ 4জন এমচিএলএ আছে খালি অকল একটাহে নাই ফেৰেঙ্গা হিচাপটোই উল্টা ইহঁতে জিকি আছে বুলি আরে আমার পাঁচটার ভিতরে আমি 4টা সমষ্টি আমি লৈ আছে আজিলৈকেও আছে আমি কেনেকে হারিম जों बोरै जेननांगौ जागौ बबे अंकआव जेनखो जोङो बबे अंकआव जों जेनदों मोनबा समष्टिनि गेजेराव मोनब्रै समष्टियानो जोंनि आखायाव दङ बबे अंकआव जों जेनखो दाखालि सासे साংবাদিকা आंखौ सोंदोंमोन সেইদিনা একজন সাংবাদিকে মোক সুধিছে নমিনেশনৰ দিনা নমিনেশনটো প্ৰথম নমিনেশন নহয় কেণ্ডিডেট ডিক্লেৰেশ্যন দিনা কেণ্ডিডেট ডিক্লেৰেশ্যনৰ দিনা প্ৰথম ইউপিপিএলে কেণ্ডিডেটটো ডিক্লেয়াৰ দিছে ইয়াৰ পিছত আমাৰ আহিছে কেণ্ডিডেট দিয়া সময়ত প্ৰমোদ বড়োই ষ্টেটমেণ্ট দিছে বা ইউপিপিএলৰ কোনোবা ৰংগানা কোনোবা ষ্টেটমেণ্ট দিছে যে আমি 70,000তকৈ বেছি ভোট পাই পেলাই আমি জিকি আছে ইউপিপিএলৰ নেতা কৰ্মীসকলে কৈছে তো সেইফালে মিটিংটো শেষ হ'ল আমাৰ ইফালে আৰম্ভ হৈ আছে আমার মিটিংটো শেষ হোৱাৰ পিছত মোক সুধিছে যে আপুনি কি কয় ইউপিপিএলে এইবাৰ চিডলি বিধানসভা সমষ্টিত 70,000তকৈ বেছি ভোট পাই পেলাই আপুনি ইউপিপিএলে জিকি আছে বুলি কৈ আছে আপুনি কি কয় মোক সুধিছে আৰু কি তো মই কৈছে আমাৰ এই মাত্ৰ হিচাপ হ'ল 5টা সমষ্টিত প্ৰত্যেকটা সমষ্টিৰ পৰা মই হিচাপ লৈছো ৰিপৰ্ট লৈছো যে আপনার সমষ্টিৰ পৰা আমি বিপিএফ কিমান পাম এটো আপনার সমষ্টিৰ পৰা ইমান এইটো হিচাপ কৰি পেলাই 82,000 পাইছে আমি তো মই সাংবাদিকক কৈছো এই মাত্ৰ আমাৰ সব সমষ্টিৰ পৰা আমাক যিটো ৰিপৰ্ট দিছে নিজৰ ভোট দিব পৰা কেপাচিটিটো লিডাৰসকলে মোক যিটো কৈছে আচ্ছা আপনার ইউপিপিএলটো 70,000তকৈ বেছি ভোট পাই পেলাই জিকি আছে দে এতিয়া কওক আমাৰ আজি হিচাপত পাইছো বিপিএফ দলে 80,000তকৈ বেছি ভোট পাই পেলাই তাৰমানে 82,000 আমি পাই আছো আজিৰ দিনত ভোটটো আজিৰ দিনত 82,000 আমি পাই আছো ইয়াত কমত অহা নাই তো মই সুধিছো 80,000টো বেছি না 70,000টো বেছি ক আপুনি এতিয়া 70,000 বেশি যাকে না 80,000 বেশি যাকে দাঁড়ালে সাংবাদিক সোंबाय आं কোনটো বেশি ইহঁতে 70,000 পাই পেলাই জিকি আছে বুলি কৈছে আমাৰ হিচাপটো হ'ল আমাৰ বিপিএফটো 82,000 পাইছে তথাপি মই 80,000 কৈছে দে ক बेनो उल्थाया बेनो मोनसेल' समष्टि देरहानानै दं जों मोनब्रै समष्टि देरहानानै दं बोरै जानांगौ जागौ अंकआ उल्थासो नङा होमबा बिसोरना 70,000सो बारा जाबायनो 80,000 खमसो जाहैबाय 70,000 है बेसी 80,000 তো কম বলে ইউপিপিএল জিকে আছে 70,000 আমি বলে হারি আছে 80,000 পাইও হারে আমি হ্যাঁ এটা অঙ্কটো কি বল 4টা সমষ্টি আমাৰ হাতত আছে একটা সমষ্টি দিয়ে ইহঁতৰ হাতত আছে কি হিচাপত বিপিএফ হাৰি আছে ক এতিয়া কিমান বাৰ ঠগাব প্ৰমোদ বড়োয়ে আমাৰ বিপিএফৰ লিডাৰ বা কৰ্মীসকলক কোনোবা ওসি কোনোবা আইসি কোনোবা এসপি কোনোবা ডিএসপি লগাই পেলাই যদি আমাৰ কৰ্মীসকলক হুলস্থুল নকৰে 100% আমি জিকি আছে তাৰমানে প্ৰমোদ বড়োয়ে চৰকাৰত আছে তো এই কোনোবা এসপি পইচা দি পেলাই
কোনোবা অ'চিক পইচা দি পেলাই কোনোবা আইচিক পইচা দি পেলাই আমাৰ লিডাৰবিলাকক খেদাব দিয়ে এনেকুৱা হুলস্থুল কৰি পেলাই এনেকুৱা ভোট লৈ যায় এইটো যদি নকৰে সেইকাৰণে মই এডভান্সকৈ কৈছো যাতে এইটো কৰিব নোৱাৰে এই প্ৰমোদ বড়োৱে এইবাৰ এডভান্স ক'ব লাগে তেতিয়াহে কৰিব নোৱাৰিব আগৰ দিনবিলাকতো কৰিছে না MP ইলেকশ্যনতো আমি জিকিছে জানে MP ইলেকশ্যনাवबो जों देरहादोंलै जों जेनाखै एकदम देरहादों जोङो बाबा खम खस्थ' खालामनानै भट होदों मानसिफ्रा बिराद भट मोनदों जोङो असम्भब भट मोनदों जोङो MP इलेक्शनावबो जों देरहादों UPफोरा देरहादों देरहामालाय मा जानो माथो अमाबो मासेबो जानो हाया देरहानानै बेबायदि अमा मासे जानो हायो मा जाखो बेलाय জিকা পিছত গাহৰি একটা মাৰি পেলাই খাব নোৱাৰা কি জিকা এইটো ডাল মে খোজ খালাই देरहाखांनानै दाउ मासे सिथारना जानो हायाखै बिसोरो नंगौना नङा दाल में खुस खालाय होननाया बेनो बुजिदों देरहानानै अमा थरसे मानो गावनो हायाखै मानो अमा सिथारना जानो हायाखै नंगौना नङालै माबा मोनसे दं কিবা একটা আছে ভিতৰত জিকাৰ পিছতো আপুনি যদি মুৰ্গী একটা মাৰি পেলাই ভাতি খাব নোৱাৰে বা ছাগলী মাংস খাব নোৱাৰে বা যিকোনো আর কি ফুৰ্তি ফাৰ্তা কৰিব নোৱাৰে বোমা ফুটাব নোৱাৰে তো এইটো কি জিকা হ'ল এইটোতো কিবা একটা আছে ভিতৰত এই কাৰণে আমি কৈছো 100% আমি জিকিছে MP ইলেকশ্যনত আমি হাৰা নাই অফিচিয়েলি আমি হাৰিছো আনঅফিচিয়েলি আজিলৈকেও আমি জিকি পেলাই আছে আমি হাৰা নাই তো এইবাৰো এতিয়া আমি কি কৰিম অততে যাতে এনেকুৱা কৰিব নোৱাৰে তাৰ কাৰণে আমি খুব সিনচিয়াৰলি কাম কৰিব লাগিব আমাৰ সাপোৰ্টাৰ আছে কিমান বছৰ ঠগাব 4.5 বছৰ হ'ল 4.5 বছৰ হ'ল কিমান জন মানুহক ঘৰে ঘৰে চাকৰি দিছে এইটো মানুহবিলাক পাহৰি যায় নাকি কোনে পাহৰিব सोरबा बावगोन नामा बे न'खर न'खर साख्रि होनायखौ सोर बावगोन बेखौलाय महिला गथ 75,000 होगोन होननायखौ सोर फाग्ला बावनांगौलै बावगोन बेखौ 75,000 बेखौ सोरबा बावगोन 4.5 बोसोर थांबाय बाबोरै 75,000 आलाय কোনবা পাহৰিব ঘৰে ঘৰে চাকৰি দিম বুলি কৈছে কোনবা পাহৰিব 75,000 বলে 75,000 সবে পাব এইবিলাক কথা কোনবা পাহৰিব আৰু মাটিৰ পাট্টা দিম বুলি কোৱাটো কোনবা পাহৰিব 4.5 বছৰ হ'ল আপুনি আজিও ক'ব যে আমাৰ মিটিঙত আহক আমাৰ ইউপিপিএলক তেতিয়াৰ ভোট দিয়ক তেতিয়াহে অৰুণোদয় পাব তেতিয়াহে সেৱক পাব আরে ভাই 4.5 বছর গল তোর কিয় দিয়া নাই बेखौ सोरबा বিশ্বাস खालामबावगोन अहाखालि चिफ मिनिस्टार আহিব गावे गावे ক'ব যদি মিটিঙত নাযায় 500 টাকা পাইম জনে জনে মিটিঙত যাব সবে 500 টাকা পাব 500 টাকাটো আগত লৈ ল ইয়াৰ পিছত ইহঁতৰ গাড়ীত উঠিবি যাবি আহিবি কি আছে কিন্তু 500 টাকাটো নোপোৱা আগত গাড়ীত নুঠিবি কিন্তু ভালেহে গাড়ীত উঠিবি ইহঁতে যাই পেলাই অহা পিছতহে পাব বুলি কৈ পেলাই লৈ যায় পিছত নাদে বহুত এনেকুৱা কৰিছে ভুলতো না উঠিবি যদি আগত পইচা পায় তেতিয়াহে গাড়ীত উঠিবি যাই পেলাই মিটিং শুনি আহিবি চিফ মিনিষ্টাৰ আহিব না বেংটলত CM আহিব মানুহ গোটাব লাগে মানুহতো এইখিনি জাগাৰ পৰা চিডলিৰ পৰা ইমান নাপাব গোসাইগাঁৱৰ পৰা আনিব কোকৰাঝাৰৰ পৰা আনিব বঙাইগাঁৱৰ পৰা আনিব বৰপেটাৰ পৰা আনিব ধুবুৰীৰ পৰা আনিব শালকোচা অভয়াপুৰীৰ পৰা আনিব প্ৰমোদ বড়োৱে শক্তি নাই ইয়াত 3,000 4,000 মানুহ গোটাব পৰা শক্তি নাই তাৰ লগত মানুহ নাই সব বাহিৰৰ পৰা আনিব
জানে বাসুগাঁও টাউনৰ পৰা বেংগলী কোকৰাঝাৰৰ পৰা আনিব বিজনীৰ পৰা আনিব ধুবুৰীৰ পৰা আনিব গোসাইগাঁৱৰ পৰা চব বাহিৰৰ পৰা আপোনালোকৰ লোকেল মানুহ চাই থাকক গাড়ীটো পঠাব ইয়াতো পঠাব খালী গাড়ী কোনোবা একজন দুইজন থাকিব পাৰে সি লাজতে গাড়ীত নুঠিবহি আছে বামুণগাঁৱতো ইউপিএল কৰা মানুহ আছে কেলে নাথাকিব একজন দুইজনতো থাকিবই হয় না নহয় गैया होमबा सासे सानैयाथ' दङना बे बास गंसे हारसिं लाना थांथों बेहाय बे बामोनगावआव बास बुंजासे मानसि मोनगोन नामा बास गंसे फाथायबा जायगानिफ्राय ओंखारा क'क्राझारावबो बेबायदि मानसिया बाहेरानिफ्रायसो लाबोयो বাহিৰত পৰাহে আনে এইটোকে ভাবিব আমাৰ মানুহবিলাক নাভাবে ইমান মানুহ হৈছে ইউপিএলৰ লগত থকাটোৱেই ভাল হ'ব নেকি এনেকুৱা ভাবিব পাৰে এইকাৰণে মই কৈছো চব বাহিৰৰ পৰা আনিব চাই থাকক আৰু আমাৰ মানুহবিলাক নাৰ্ভাছ হ'ব নালাগে এইটো জাগাৰ মানুহ নহয় আপোনালোকৰ এই অঞ্চলৰ মানুহ নহয় চব বাহিৰৰ মানুহ বঙাইগাঁৱৰ পৰা আহিব না বহুত আহিব বঙাইগাঁৱৰ পৰা চাই থাকক বাছবিলাক ক'ত পৰা ওলাই ক'ত যায় ক'ত পৰা আহে গাড়ী নাম্বাৰটো চালে এনে গম পায় মানুহ চেহেৰাটো চালে গম পায় বিজনীৰ পৰাও আহিব অভয়াপুৰীৰ পৰা আহিব বঙাইগাঁৱৰ পৰা আহিব কোকৰাঝাৰৰ পৰা আহিব গোসাইগাঁৱৰ পৰা আহিব বৰপেটাৰ পৰা আহিব এনেকুৱাহে প্ৰমোদ বড়ো ইয়াত 1000 2000 মানুহ গোটাব পৰা অৱস্থাই নাই নোৱাৰে তো এতিয়া এটোতো হল এটোতো আমি সিডলি 13 তাৰিখত হ'ব 13 তাৰিখত নিৰ্বাচন হ'ব আৰু ৰিজাল্টটো 20 তাৰিখ নাকি 23 তাৰিখত 23 তাৰিখ এটো হৈ গ'ল এতিয়া 2025ত বিটিসি নিৰ্বাচন হ'ব এপ্ৰিল মাহত বিটিসি বিহুৰ আগত बैसागुनि सिगां सब समय जाखायो आगोलावबो जाबोदों खेब्रै इलेक्शना खेब्रै जाबाय नालाय बिटिसिआव इलेक्शना मोनब्रै चारिबार 4 टाइम হৈ গ'ল বিটিসি ইলেকশনটো 2020 লৈকে এতিয়া 24 25ত আৰু একবাৰ হ'ব এইটো হ'ল বিটিসি নিৰ্বাচন এপ্ৰিল মাহত ঠিক বিহুৰ আগত হৈ থাকে সদায় যোৱা 2020তো বিহুৰ আগতে আছিল কিন্তু করোনার কারণে পিছুৱাই গৈছে কাৰণ হিতুই বেলেগ একো নাই 8 9 10 6 7 8 9 10 এই 4টা দিনৰ ভিতৰত বিটিসি নিৰ্বাচন হোৱাটো বেছি সম্ভাৱনা যেন হ'ব বিহুৰ আগত হ'ব তো বিটিসি বিপিএফে কেনেকৈ চৰকাৰ গঠন কৰিব মই হিচাপ দিম আপোনালোকক যাতে আপোনালোকে ভুল ক্ৰমে যাতে ইফালে নহয় তাৰ কাৰণে জনাব বিচাৰিছো মই 2020 চনত কোকৰাঝাৰত 12টা সমষ্টি আছে বিটিসি সমষ্টিটো 12টা কোকৰাঝাৰ ডিস্ট্ৰিক্টত 12টাৰ ভিতৰত বিপিএফে 9টা পাইছে 3টা সমষ্টি হাৰিছে 12টাৰ ভিতৰত 9টা আজিৰ দিনতো আমি 9টা জিকিম আমি 10টা জিকিয়ে এইবাৰ কিন্তু তথাপিও আমি এসএটিস 9টাই লৈছো 9টা জিকিছে এতিয়া চিৰাঙত আহিল চিৰাঙত কয়টা সমষ্টি আছে 7টা আছে 7টা টোটাল 7টা সমষ্টি আছে 7টাৰ ভিতৰত আজিৰ দিনত বিপিএফে 5টা জিকি পেলাই আছে 5টা এমচিএলএ আছে আমাৰ হাতত চিৰাং জিলাত 7টা সমষ্টিৰ ভিতৰত 5টা জিকিছে আমি 2020ত 9 আৰু 5 কিমান হ'ল 14টা এই 5টাটো আমি জিকিমে আগত 2020ত 5টা জিকিছে 7টা সমষ্টিৰ ভিতৰত আমি 5টাটো জিকিমে এসএটিস বেছিও পাব পাৰে খাম্পাৰ সমষ্টি আছে না এইবাৰতো আমি ফেৰেংগা খাৰাই দিম তথাপিও থাকক দে আমি 5টাই লৈছো তথাপিও থাকক 5টাই লৈছো আমি 9 আৰু 5 14টা এতিয়া বাক্সা জিলাত 11টা সমষ্টি আছে বাক্সা 11টা সমষ্টিৰ ভিতৰত যোৱা 2020ত 11টাৰ ভিতৰত অকল 2টাহে জিকিছে আমি বিপিএফে 2টা মাত্ৰ জিকিছে
দুইটা নহয়, এইবাৰ আমাৰ দলৰ পজিশ্যন খুব ভাল। আমি বেছি বিচৰা নাই, ইহঁতে লাজ লাগে মই ক'লে আমি ইয়াতকে বেছি দিব পাৰে বুলি কৈ আছে। হ'ব, মোক 11টাৰ ভিতৰত অকল 5টা পালে হ'ল। মই 11টাৰ সমষ্টিৰ ভিতৰত মই 5টা জিকিবই, এইবাৰ জিকিব। আগৰ অৱস্থা নহয়, বাক্সাটো আগতকে বহুত ভাল। 5টা 14 আৰু 5 19টা হৈ গ'ল। ওদালগুৰি ডিষ্ট্ৰিক্টত 10টা সমষ্টি আছে। 10টা সমষ্টিৰ ভিতৰত যোৱা 2020ত অকল একটাহে জিকিছে আমি। আজিৰ দিনত আমাৰ ওদালগুৰি জিলাৰ দলৰ পজিশ্যনটো খুব ভাল। আমি 5টা মিনিমাম 5টা ল'ম, মিনিমাম 5টা। 19টা আৰু 5টা কিমান হ'ল? চৰকাৰ কোনে বনাইছে এতিয়া? চৰকাৰ কোনে বনাইছে এতিয়া? নাঙ্গল না ট্ৰেক্টৰ? এতিয়া আপোনালোকে থাক, কাৰ লগত থাকে? চৰকাৰ কিন্তু বিপিপি বনাই আছে। মই আচ্ছা দে, মই বেছি চিৰাঙতো আমাৰতো চিৰাংটো এছএটিছ 5টা আছে না, 5টাই লৈছো মই। দে ওদালগুৰিত মই 10টাৰ ভিতৰত 5টা লৈছে। দে 5টা নালাগে, 4টা কমাই লৈছো মই। বাক্সাত দে 5টা লৈছো, 4টা কিমান হয়? 14 আৰু 8 কিমান হয়? আৰু কি লাগে? কমাই লৈছো মই, তথাপি চৰকাৰ হৈ যায়। এতিয়া কাৰ লগত থাকে? আপোনালোকৰ ইচ্ছা। বিপিএফৰ লগত থাকে না ইউপিএফৰ লগত থাকে, নাঙ্গলৰ লগত থাকে না ট্ৰেক্টৰৰ লগত থাকে, থাকক। কিন্তু ট্ৰেক্টৰটো আস্তে আস্তে চালাব জানিব লাগিছিল ইহঁতে। এইটো মাৰুতি নহয় ইমান স্পীড। আস্তে আস্তে চলাব জানিব লাগিছিল, তেতিয়া লাষ্টিং হলে হয়। ইমান যেনেকৈ স্পীডত চলাইছে, পাইছে বুলি ইমান স্পীডত চলাইছে, এতিয়া কি হব? ট্ৰেক্টৰটো চাওকচোন কিমান লাহে লাহে। এইটোকে মাৰুতি নিচিনা চলাইলে এইটো উল্টা হব না নাই? এইটোকে মাৰুতি ভাবি পেলাই বিৰাট স্পীডত চলাই, উল্টা হবই। তো সেইকাৰণে ইহঁতে পাৱাৰ আছে বুলি, চৰকাৰ বনাব পাৰিছে বুলি ইমান স্পীডত খাই আছে, কামেই কৰা নাই। খাই আছে আমাক একো কাম কৰা নাই বুলি কৈ আছে। আপুনি কি কাম কৰিছে 4.5 বছৰত? কৈ আপোনাৰ 75,000টো দি পেলাই দেখাওক না। কৈ আপুনি মাটিৰ পাট্টা দিম বুলি কৈছে, দি পেলাই দেখাওক। কৈ আপুনি ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল, দি পেলাই দেখাওক। পাব্লিকে বিশ্বাস কৰিব। আপোনাক কোনে বিশ্বাস কৰিব এতিয়া? পাব্লিকে ইমান কথা দিয়াৰ পিছতো একটাও কাম কৰা নাই, কোনে বিশ্বাস কৰিব? হয় না নহয়? যিমান ক'লে আরে 5 মাহে আছে, এই 5 মাহ আপনি কি দিব? 5 মাহ আপনি কি দিব? এতিয়া এপ্রিলত ইলেকশন হব, আপনি খোলে বিশ্বাস কৰিব নাকি? হ্যাঁ 5 মাহে আছে। নৱেম্বৰ মাহটো লইলে 5 মাহ, নৱেম্বৰটো নললে 4 মাহ। ইয়াত কি দিব আপনি? কিমান জনক পইচা দিব বিচাৰিছে? কিমান ৰাস্তা বনাব বিচাৰিছে? কিমান দালাং বনাব বিচাৰিছে? 4.5 বছৰ হৈ গ'ল, একটাও দালাং বনা নাই। এতিয়া দালাং বনাব, এতিয়া সেৱক গ্ৰুপক পইচা দিব। এইটো কি হব? এই 5 মাহ 4 মাহ, 4 মাহ ভিতৰত যি আছে খাই যাবহি কাম কৰা মানুহ। অহাকালি চিফ মিনিষ্টাৰ আহিব, কব, চিফ মিনিষ্টাৰ ডাঙৰে কব, যোনে চৰকাৰ চলাই আছে তাৰ লগত থাক, যোনে চৰকাৰে নাই তাৰ লগত থাকি কিবা লাভ আছে নেকি? এইটোহে কব। ইয়াতকে ওপৰত কি কব? আগৰ নিচিনাটো গালি গালাজ নাই। MP ইলেকশ্যনতো মোক গালি দিয়া নাই, ময়ো গালি দিয়া নাই না। মই গালি দিছে বিজেপিক? ময়োতো গালি দিয়া নাই। CM মোক গালি দিয়া নাই, সেইকাৰণে ময়ো গালি দিয়া নাই। এই গালি দিলে ময়ো গালি দিব, আৰু কি একে হয় না নহয়? সেইকাৰণে মই কৈছো অহাকালি চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব, মোৰ হিচাপত সি গালি দিব নালাগে মোক, ময়ো যিহেতু গালি দিয়া নাই। কব আর কি, যেহেতু প্রমোদ বড়োয়ে সরকার চলাই আছে, প্রমোদ বড়োর লগত থাকিলে সব কিছু কাম হব। রাইজ প্রমোদ বড়োর লগত থাকক,
হাগ্ৰামাৰ লগতো চৰকাৰো নাই একো নাই তাৰ লগত থাকি পেলাই কিবা লাভ আছে পাব্লিকে হয় 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 একদম এই চব বিটিচি বাহিৰত মানুহ এনেকুৱা থালি বজাৱাটো খালি এইটোই হব জানে बिटिसिनि बाहेरानि मानसि लाबोजोबगोन बिसोर गाबोन नायबाथाय आरो नोंसोरनो देग देग नुगोन আপোনালোকতো এই লকেলৰ মানুহ কোনটো গাঁৱৰ পৰা কিমান গৈছে আপোনালোকে এনেই হিচাপ পায় উমুক গাঁৱৰ পৰা উমুক উমুক গৈছে এই উমুক ৰুণিখাটাৰ পৰা ইমানজন গৈছে এই দত্তপুৰ পৰা ইমানজন গৈছে এইটোতো আপোনালোকে খালিয়ে হিচাপ পাব এইটোতে ইয়াত 4,000 5,000 মানুহ হয় এই বাহিৰত পৰা আহিব সব বাহিৰৰ পৰাই থালি বাজাই দিব এটোকে ভাবিব আমাৰ মানুহবিলাক বাপ ইউ পিপলৰ লগত বিৰাট মানুহ আছে আমিও যাব লাগিব উপায় নাই কিন্তু ভুল নকৰিব অংকটো মই দিছে বিপিএফে কেনেকৈ চৰকাৰ বনায় মিथिবাই ভুল দেখালাংকো আমি 4 মাসাवनो যদি ভুল খালামানো লাইবা শেষ জাখাবে 4 মাহে আছে 5 মাহে আছে ইয়াতে যদি ভুল কৰি লয় আপোনালোকে ইমান কষ্ট কৰি পেলাই বিপিএফ দলটো জিয়াই ৰাখিছে কোনবা ইউপিপিএল মাতিলেও যোৱা নাই কোনবা কংগ্ৰেছ মাতিলেও যোৱা নাই কোনবা বিজেপি মাতিলেও যোৱা নাই আপোনালোকে বিপিএফ হৈ পেলাই ৰাখিছে নগুনা নোৱা হয় না নহয় তো এই 5 মাহে আছে এতিয়া ইটো কিয় থাকিব নোৱাৰে হা আৰামছে থাকক কাম কৰি পেলাই দেখাই দিম আমি দে হ'ব হৈছে না দেখাবাই না যা না জেনবাই ঠিক আছে আমি শিকিছি না থ্যাংক ইউ দে গোজोननाय थाबाय